দিলে জানা তুৰুত তুৰুত তোলৈ মনত পৰি থাকে পুৰুত পুৰুত কিনো ৰহন ঘঁহি দিলি কলিজাত। বন্ধুসকল, তোমালোক সকলোৱেতো জানাই যোৱা দুদিনৰ আগত আমাৰ সৰস্বতী পূজা হৈ গৈছে বুলি। পূজালৈতো সকলোৱে সাজি কাচি গৈছে, তাত মোৰ ক'ব লগা একো নাই, কাৰণ সৰস্বতী পূজাটো বছৰেকত এবাৰে হয়। তালৈতো সকলোৱে সাজি কাচি যাব, কিন্তু সেইটো আমাৰ টপিক নহয়। মেইন টপিকলৈ যোৱাৰ আগতে আমি আমাৰ ৰেগুলাৰ ইণ্ট্ৰ'টো লগাই লওঁ নে কি কোৱা? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? বন্ধুসকল, তোমালোকৰ আঞ্চল মালাকাৰক মনত আছেনে? মানে যোৱাবাৰ সৰস্বতী পূজাত যিগৰাকীয়ে মানে পূৰা পূজা হিলাই দিছিলে। যদিও তোমালোকৰ মনত পৰা নাই তেনেহ'লে ভিডিঅ'টো এবাৰ চাই লোৱা। বন্ধু বান্ধৱীসকল, সৰস্বতী পূজাৰ দিনাখনি কেনেকুৱা কাপোৰ পিন্ধিব লাগে সেইটো চাগে মই তোমালোকক নকলেও হ'ব। এতিয়া তোমালোক কিছুমানে ভাবিছা যে যোৱাটো বছৰতহে এই মক্কেলামিবোৰ কৰিছিল, এই বছৰটো কৰা নাই। মই সেইসকলক কৈছিলোঁ এই বছৰ একেই পাগলামি। Oh my God! আৰু 2022ত কি যে হ'ব তাকে ভাবি আছোঁ ময়ো। বন্ধু বান্ধৱীসকল, আমি এতিয়া লোকেল সৰস্বতীৰ ওচৰলৈ আহিম। তোমালোকে কিছুমানে ভাবিছা চাগে, গম পাইছা চাগে, মানে আমি এতিয়া তোমালোকক আমাৰ বাইদেউসকলৰ যি সৰস্বতী মাৰ প্ৰতি যি ভক্তি তাকে তোমালোকক দেখাবলৈ অলপ চেষ্টা কৰিম। সৰস্বতীৰ আন এটা নাম কি জানা নেকি? নাজানে একো নাই বাৰু। ঠিক আছে, পূজা কৰিছা, সৰস্বতী মাৰ মূৰ্তিটো দেখিছা, সৰস্বতী মায়ে হাতত কি লৈ আছে দেখিছানে? নাই দেখা। গিটাৰ লৈ আছে। গিটাৰ লৈ আছে। সেইখন গিটাৰ বুলি কয় জানো? সেইখন হাৰমনিয়াম লৈ থাকে সৰস্বতী মায়ে। সৰস্বতী পূজা কৰিলা নে নাই? অঁ, কৰিলোঁ। সৰস্বতী মাৰ আন এটা নাম কি জানা নেকি? আন এটা নাম নাজানো। ঠিক আছে, সৰস্বতী মাৰ মূৰ্তিটোতো দেখিছা, সৰস্বতী মায়ে হাতত কি লৈ আছে? এইটো কিবা কয়, আই ডণ্ট ন'। নাই একো নাই কৈ যোৱা দোকানা এই পিছকন লগা। সৰস্বতী মাৰ হাতত কি লৈ আছে? কিবা এইটো খোল কয়, হেৰি কয়। সৰস্বতী মায়ে বোলে হাতত খোল লৈ থাকে, হাতত খোল লৈ থাকে বোলে। আমাৰ বাহন কি জানানে? হেৰি ফেঁচা, বগা ফেঁচা। সৰস্বতী মাৰ বোলে বাহন ফেঁচা, বগা ফেঁচা। ঠিক ইয়াৰে হয়, 3rd ছেমিষ্টাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট হয়। সৰস্বতীৰ আন এটা নেম কি ক'ব পাৰিবা নেকি? পাহৰি গ'লোঁ। ঠিক আছে, সৰস্বতী পূজালৈ আহিছা, পূজা কৰিছা, মূৰ্তিটো দেখিছা, সৰস্বতী মায়ে হাতত কি লৈ থাকে জানা নেকি? হাতত কি লৈ থাকে? এইটো অসমীয়াত কি ক'ম ভালকৈ ক'ব নোৱাৰিম। এনে এইটো হিন্দীত আপোনাৰ কি কয় এইটো মই পাহৰি
ইংলিছ ডিপাৰ্টমেণ্টৰ হ'লে এইটোৱে প্ৰব্লেম আৰু অসমীয়াতটো ক'ব নোৱাৰি হিন্দীত ক'বলৈ কৈছিলে হিন্দীটো নোৱাৰে ইংলিছত কোৱাহেঁতেন ইংলিছটো নোৱাৰিব পাৰে ন ভালেই হৈছে বাৰু সৰস্বতী মাৰ হাতত কি লৈ আছে ৰাজা বহুত বহুত বস্তু আছে ৰাজা হাতত লৈ আছে হে সৰস্বতী মা কি হ'ব এনেকুৱা হ'লে তুমি বোলে হাতত ৰাজহাঁহ লৈ থকা বোলে কি যে হ'ব আৰু দেৰি হাতত বোলে সৰস্বতী মায়ে ৰাজহাঁহ লৈ থাকে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো চাই কোনো ভুল নুবুজিবা কাকো মই এটিকিং কৰা নাই বা ইনচাল্ট কৰা নাই নজনাটো কোনো ডাঙৰ কথা নহয় ময়ো নিজে বহুত কথা নাজানো কিন্তু এইবোৰ কথা নজনাটো এজন ষ্টুডেণ্টৰ কাৰণে বহুত বেছি বহুত লাজৰ কথা সৰস্বতী মাৰ আন এটা নাম হৈছে বীণা পাণি সৰস্বতী মাৰ হাতত বীণা লৈ আছে আৰু সৰস্বতী মাৰ বাহন হ'ল ৰাজহাঁহ চ' বন্ধু বান্ধৱীসকল তোমালোকে যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে প্লিজ লাইক এটা কৰি দিবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো চাই কেনে পালা প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীসকলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা প্লিজ শ্বেয়াৰ কৰি দিবা তো আজিলৈ এৰিলোঁ বাই